নমস্কাৰ আমাৰ সেউজীয়া পৰিয়ালৰ প্ৰতিগৰাকী সেউজ প্ৰেমিকে ৰদে পুৰি থকা এখন মোৰ বাগিচা সেই বাগিচাখনৰ পৰাই স্বাগতম জনাইছো ৰদে পুৰি থকা বাগিচা বুলিয়ে কৈছো যিহেতু সাংঘাতিক ধৰণেৰে ৰদটো পৰি আছে আৰু আপোনালোকে দেখিছেই এনে ধৰণৰ এটা ৰদত বাগিচাৰ কিবা কাম কৰো বুলি ভাবিলেও একেবাৰে মই কৰিব নোৱাৰো ইমান বেছি গৰম আৰু এটো হৈছে 3:30-4 মান বজাৰ সময় আপোনালোকক মই আগতেও দেখুৱাইছো মই ওপৰত এনেকৈ গ্ৰীণ নেটৰ ব্যৱস্থা কৰিছো তাৰ লগতে এনেকে কাখতো মই গ্ৰীণ নেট টাৰি দিছো হিফালেও গ্ৰীণ নেট মথতে চাৰিওফালে গ্ৰীণ নেট লগাই দিছো যদিও এই 3:30-4 মান বজাৰ যেটো সুকা ৰদ সেই ৰদটোক মানে মই ৰাখিব পৰা নাই উপায়ও নাই আৰু আগফালখন একেবাৰে গৰমত ভক ভকাই থাকে গধূলি সময়লৈ মোহৰ কাৰণে কাম কৰিব নোৱাৰো গতিকে মই ভাবিলো ৰদ দি থকা সময়তে আপোনালোকৰ কাৰণে এটা বিক্ৰী ভিডিও খটকৈ প্ৰস্তুত কৰি লওঁ গতিকে আশা কৰো আজি বিক্ৰীৰ ভিডিওটো আপোনালোকে চাই ভাল পাব আৰু খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ আকাৰৰ ফাইলোডেনড্ৰনৰ কিছুমান প্ৰজাতি আহিছে দুই এটা কমন প্ৰজাতিও আছে কিন্তু কমন যদিও ফাইলোডেনড্ৰন বুলি ক'লে খুবেই ধুনীয়া লাগে তাৰ লগতে এগ্লোনিমাৰ ভেৰাইটিও লৈ আহিছো প্ৰথমতে দেখুৱাবলৈ বিচাৰিছো এটো হৈছে ফাইলোডেনড্ৰন পেডাটামৰ এনেকুৱা ধৰণৰ খুব ধুনীয়া আকাৰৰ প্লান্ট মোৰ ওচৰত বিক্ৰীৰ কাৰণে আছে ফাইলোডেনড্ৰন পেডাটাম মোৰ খুব প্ৰিয় এটা প্ৰজাতি যেহেতু ইয়াৰ পাতৰ যেটো সেউজীয়া সেই সেউজীয়াটো বৰ স্পষ্ট আৰু ইমান ধুনীয়া এটা জিলিকনি পৰি থাকে তাৰ লগতে পাতৰ কটা কটা যেটো ৰূপ সেই ৰূপটো খুব ধুনীয়া লাগে লগতে ইয়াৰ ষ্টেমডাল বৰ মৰম লগা অকনমান সৰু সৰুকৈ হুং থকাৰ নিচিনা তাৰ লগতে ৰঙা নিচিনা হয় গতিকে এনে ধৰণৰ পেডাটামৰ মানে প্ৰজাতি আপোনালোকে যদি ফাইলোডেনড্ৰনৰ লগত সংযোগ কৰিম বুলি মানে ভাবিছে বা বিচাৰিছে তেতিয়াহলে নিশ্চয়কৈ কৰিব পাৰে ইতিমধ্যে বহু কেইগৰাকীয়ে মোৰ পৰা সংগ্ৰহ কৰিছে বা মই এটো বহু দিনৰ পৰাই বিক্ৰী কৰি আছো গতিকে এনে ধৰণৰ প্ৰজাতি আপোনালোকে বৰ্তমান মোৰ ওচৰত বিক্ৰীৰ কাৰণে পাব তাৰ পাছতে দেখুৱাইছো ফাইলোডেনড্ৰনৰ আন এটা প্ৰজাতি এই প্ৰজাতিটো যেটো প্লান্ট মোৰ ওচৰত আছে চাও কিমান ধুনীয়া ডাঙৰ আকাৰৰ ইয়াৰ পাতৰ সেউজীয়াৰ ৰংটো খুব স্পষ্ট খুব ধুনীয়া জিলিকনি এটা আছে ষ্টেমডালৰ সৈতে জুপুহা হৈ এনেকুৱা ধৰণৰ এটা প্লান্ট যদি বগা টাব এটা দি থোৱা হয় তেতিয়া হলে খুব ধুনীয়া লাগে দেখিবলৈ গতিকে এই প্লান্টটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰিছে ফাইলোডেনড্ৰনৰ লগত সংযোগ কৰিব বিচাৰিছে নিশ্চয়কৈ কৰিব পাৰে খুব ধুনীয়া ডাঙৰ আকাৰৰ প্লান্ট মোৰ ওচৰত আছে আৰু এই পটটো সৰুৱে হৈছে গৈ এতিয়া প্লান্টৰ আকাৰটো চাই গতিকে এই প্লান্টটো আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছো খুব ধুনীয়া এটা প্ৰজাতি যাৰ নাম হৈছে ৰাফিডোফোৰা এটো ৰাফিডোফোৰাৰ এটা খুব ধুনীয়া প্ৰজাতি চেৰিলি কটা পাত দেখিবলৈ খুব ধুনীয়া লাগে মোৰ নিজা সংগ্ৰহ আছে এই প্ৰজাতিটোৰ খুব ধুনীয়া দেখিবলৈ অকনমান গ্ৰোথটো স্লো হয় ইহঁতৰ আৰু পাতৰ ৰংটোৰ সৈতে যেটো কটা ৰূপ সেই ৰূপটো বৰ মৰম লগা এনে ধৰণৰ ডাঠ সেউজীয়া ৰঙৰ এটা প্ৰজাতি আমাৰ বাগিচাখনত যদি থাকে তেতিয়াহলে হসাকৈয়ে বাগিচাখন খুব আকৰ্ষণীয় কৰি ৰাখে আৰু ইয়াৰ পাতৰ যেটো কটা ৰূপ সেই ৰূপটো আসলতে খুব আকৰ্ষণীয় হয় হেকাৰণে আপোনালোকে এই প্ৰজাতিটো যদি সংগ্ৰহ কৰিবলৈ বিচাৰিছে নিশ্চয়কৈ কৰিব পাৰে তাৰ পাছতে দেখুৱাইছো মই ফাইলোডেনড্ৰন বাৰ্কিন বুলি এটা প্লান্ট ক্ৰয় কৰিছিলো আজিৰ পৰা 3-4 বছৰৰ আগতে আৰু তেতিয়া যথেষ্ট মই দামতো ক্ৰয় কৰিছিলো কিন্তু কিবা কাৰণত নাজানো পাতৰ মানে ভেৰিগেশ্যনটো একেবাৰে নহা হল কিন্তু আপোনালোকে তথাপি এটো প্লান দেখিছে মই কাটিং এটা মানে প্ৰস্তুত কৰিছো অলপ সলপ ভেৰিগেশ্যনটো আহিছে কৰবাত পিংক টাইপৰ গতিকে ভেৰিগেশ্যনটো থাকক বা নাথাকক কোনো কথা নাই এনে ধৰণৰ এটা প্লান্ট বাগিচাখনত থৈ দিলেই দেখিবলৈ খুব ধুনীয়া লাগে মোৰ খুব প্ৰিয় এই প্ৰজাতিটো গতিকে এনে ধৰণৰ প্লান্ট এটা আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে আপোনাৰ বাগিচাত ৰাখিবলৈ বিচাৰে নিশ্চয়কৈ স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp কৰিলেই হ'ল খুব ধুনীয়া ফাইলোডেনড্ৰনৰ প্ৰজাতি আৰু যদি কিবা কাৰণত সম্পূৰ্ণকৈ ৰংটো আহি যায় তেতিয়া হলটো কথাই নাই তাৰ পাছতে দেখুৱাইছো এটো এপিপ্ৰিয়েনাম গ্ৰীণ কালাৰৰ যেটো মই এপিপ্ৰিয়েনাম এলবো আপোনালোকক দেখুৱাইছো এপিপ্ৰিয়েনাম মাৰ্বল দেখুৱাইছো আৰু হেখিনি বিক্ৰীও হৈ গল ইতিমধ্যে এটো হৈছে সেউজীয়া ভেৰাইটিটো যদিও সেউজীয়া ভেৰাইটি তথাপি কিন্তু এই প্ৰজাতিটো খুব ধুনীয়া লাগে আৰু এনেকৈ কটা ধৰণৰ হয় যেতিয়া পাতটো খুব মৰম লগা হয় গতিকে এই প্ৰজাতিটো আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব মস্তিকত যদি আমি এনেকৈ ওপৰলে বগাবলৈ সুবিধা কৰি দিও তেতিয়া হলে এনে ধৰণৰ প্ৰজাতিসমূহে খুব সৌন্দৰ্য বিয়পাই ৰাখে গতিকে আপোনালোকে এই প্ৰজাতিটো মোৰ পৰা বৰ্তমান সময়ত সংগ্ৰহ কৰিব পাৰে তাৰ পাছতে দেখুৱাইছো মোৰ খুব প্ৰিয় এটা ফাইলোডেনড্ৰনৰ প্ৰজাতি মই আপোনালোকক আগতে গোল্ডেন ড্ৰাগন ফাইলোডেনড্ৰন দেখুৱাইছিলো তাৰি
এটো হৈছে গ্ৰীণ ড্ৰেগন এটো গোল্ডেন ড্ৰেগন নহয় গ্ৰীণ ড্ৰেগন আৰু ইয়াৰ পাতৰ কটা কটা ৰূপটো বা শেপটো খুব ধুনিয়া লাগে দেখিবলৈ ইতিমধ্যে বিক্ৰী হৈ গৈছে বহুত কেইটা এতিয়া মোৰ ওচৰত মাত্ৰ এই প্লান্টটোৱে এভেইলেবল আছে মোৰ ওচৰত গোল্ডেন ড্ৰেগনটো আছে সংগ্ৰহত সেইটো অকনমান দামী ভেৰাইটি হয় কিন্তু এই ভেৰাইটিটো দেখিবলৈ খুব ধুনিয়া লাগে গ্ৰীণ ড্ৰেগন গতিকে এই প্ৰজাতিটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়া হলে মোক লৰালৈকে WhatsApp কৰিব যেহেতু মোৰ ওচৰত বৰ্তমান বিক্ৰীৰ কাৰণে অকল এই প্লান্টটোৱে এভেইলেবল আছে খুব ধুনিয়া আকাৰৰ এটা প্লান্ট আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব ফাইলোডেন্ড্ৰন বহু লোকেই ভাল পায় গতিকে এটা প্লান্টে আছে কোনেও বেয়া নাপাব যিগৰাকী মোক প্ৰথমতে মেছেজটো কৰি প্লান্টটো বুক কৰিব মই তেখেতকে নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম তাৰ পাছতে দেখুৱাইছো ফাইলোডেন্ড্ৰন মেক্সিমাম মই আগতেও দেখুৱাইছো তেতিয়া সৰু সৰু প্লান্ট আছিল আৰু সৰু প্লান্টখিনি বিক্ৰীও হৈ গল কিন্তু এতিয়া পাতৰ একদম প্ৰকৃত যিটো শেপ সেই শেপটো আহিবলৈ আৰম্ভ কৰিছে আপোনালোকে সংগ্ৰহও কৰি আছে তথাপি মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছো খুব ধুনিয়া ফাইলোডেন্ড্ৰন মেক্সিমাম অকনমান মানে ৰূপালী ৰঙৰ এটা শাইনিং আহে পাতৰ শেপটোৰ সৈতে এই প্ৰজাতিটো খুব ধুনিয়া লাগে দেখিবলৈ আৰু এতিয়া এই সময়খিনিত তাৰ প্ৰকৃত যিটো শেপ আকাৰ সেই আকাৰটো উলাই পৰিছে গতিকে হেতু আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰে তাৰ পাছতে ভেৰিগেটেড ৰিং অফ ফায়াৰ বহু লোকে সংগ্ৰহ কৰিছে যেহেতু মই যোৱা বছৰৰ পৰা এই প্ৰজাতিটো বিক্ৰী কৰি আছো এতিয়া অকনমান ডাঙৰ আকাৰৰ প্লান্ট আহিছে বিক্ৰীৰ কাৰণে গতিকে এনে ধৰণৰ ডাঙৰ আকাৰৰ প্লান্ট ভেৰিগেটেড ৰিং অফ ফায়াৰ আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়া হলে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনিয়া ইয়াৰ ভেৰিগেশন কোমলকৈ উলোৱা পাতটো তেনেকৈ খুব মৰম লগা কমলা ৰঙৰ নিচিনা এটা ভেৰিগেশন আহে তাৰ পাছত লাহে লাহে সেই ভেৰিগেশনটো বগালৈ ৰূপান্তৰিত হয় খুবেই ধুনিয়া লাগে দেখিবলৈ এটো সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে সিংগোনিয়ামৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ মানে আকৰ্ষণীয় আৰু এটা দামী প্ৰজাতি আছিল এটা সময়ত এতিয়া বৰ একেবাৰে দাম কমি গল তথাপি ইয়াৰ সৌন্দৰ্য সদায়ে মানে অটুট আছে খুবেই ধুনিয়া লাগে ষ্ট্ৰবেৰী আইচ সিংগোনিয়াম মই মোৰ নিজৰ কাৰণে সংগ্ৰহ কৰিছিল 1000 रुपीजত কিন্তু এতিয়া ইয়াৰ দাম একেবাৰে নাইকিয়া হৈ থাকিলে তথাপি আপোনালোকে ইয়াৰ ৰংটো দেখিছে কিমান ধুনিয়া ভেৰিগেশন গতিকে এই প্ৰজাতিটো আপোনালোকে বৰ্তমান সময়ত মোৰ ওচৰত বিক্ৰীৰ কাৰণে পাব একদম এক সাইড যেতিয়া বগা হৈ যায় এই সিংগোনিয়ামটো মানে দেখিলে মৰম লগা হৈ পৰে গতিকে এটো সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাবলৈ বিচাৰিছো এটো ব্ল্যাক সিংগোনিয়ামটো খুব ধুনিয়া ইয়াৰ পাতৰ শেপটো খুব ধুনিয়া মৰম লগা সৰু সৰু আৰু অকনমান দীঘলীয়া হয় আৰু ইয়াৰ পিছফালটো খুব ধুনিয়া অকনমান ডাৰ্ক মেৰুন নিচিনা হয় ৰংটো ব্ল্যাক সিংগোনিয়ামৰ প্ৰজাতি বিক্ৰীৰ কাৰণে বৰ্তমান মোৰ ওচৰত এভেইলেবল আছে আপোনালোকে যিসকল লবলৈ বিচাৰে তেতিয়া হলে মোক লৰালৰিকৈ WhatsApp কৰিব আপোনালোকে মোৰ পৰা বৰ্তমান সময়ত সংগ্ৰহ কৰিব পৰাকৈ আপোনালোকক দিব পৰাকৈ এই প্ৰজাতিটো মই আনি থৈছো গতিকে এই প্ৰজাতিটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাবলৈ বিচাৰিছো এগ্লোনিমা খুব ধুনিয়া এটো এগ্লোনিমাৰ এটা প্ৰজাতি অকনমান সেউজিয়াৰ পৰিমাণটো বেছি তাত মাজে মাজে অকনমান আপোনাৰ পিচ কালাৰ মানে যেটো লাইট অৰেঞ্জ কালাৰ তেনেকুৱা ধৰণৰ এটা ৰং পৰিছে পুলি উলাইছে খুব ধুনিয়া হেলদি প্লান্ট মোৰ ওচৰত বিক্ৰীৰ কাৰণে এভেইলেবল আছে এগ্লোনিমা যি সকলে ভাল পায় আপোনালোকৰ ওচৰত যদি এই প্ৰজাতিটো সংগ্ৰহত নাই হয়তো বহু লোকৰ থাকিবও পাৰে যেহেতু এটো অকনমান দেখি থকা প্ৰজাতিয়ে হয় তথাপি যি সকলৰ ওচৰত এভেইলেবল নাই আপোনালোকে নিশ্চয়কৈ মোৰ পৰা বৰ্তমান সময়ত লব পাৰিব তাৰ পাছতে দেখুৱাবলৈ লৈছো খুব ফেমাস এটা এগ্লোনিমাৰ প্ৰজাতি যেটো প্ৰজাতি নেকি মোৰো এগ্লোনিমাৰ ভিতৰত খুব প্ৰিয় এটা অন্যতম প্ৰজাতি যাৰ নাম হৈছে ৰেড ষ্টাৰডাষ্ট এগ্লোনিমা সঁচাকৈয়ে খুব আকৰ্ষণীয় এটা এগ্লোনিমাৰ প্ৰজাতি গতিকে এই প্ৰজাতিটো মই প্ৰত্যেক বছৰতে কিন্তু বিক্ৰীৰ কাৰণে মোৰ ওচৰত থাকে মই আনুৱে বিক্ৰীৰ কাৰণে এই বছৰো এভেইলেবল হৈছে বিক্ৰী কৰিবলৈ মই আনিছো এই প্ৰজাতিটো আৰু আপোনালোকে দেখিছে কিমান ধুনিয়া আকাৰৰ বিক্ৰী প্লান্ট আহিছে হেলদি প্লান্ট আহিছে আৰু আগতকৈ যোৱা বছৰতকৈ এই বছৰ মই অকনমান দামটো ইয়াৰ কমাইও লব পাৰিম গতিকে খুব ধুনিয়া এটা ৰিজনেবল প্ৰাইসত ইমান ধুনিয়া হেলদি প্লান্ট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ৰেড ষ্টাৰডাষ্ট এগ্লোনিমা তাৰ পাছতে দেখুৱাইছো ব্ল্যাক ডটি কেলেথিয়া খুব ধুনিয়া এটা কেলেথিয়াৰ প্ৰজাতি সমূহৰ ভিতৰত এইটো খুব ধুনিয়া আকৰ্ষণীয় এটা প্ৰজাতি আৰু একেটা পটতে কেবাটাও পুলি থকা এনে ধৰণৰ এটা ফুল বুশি পট
আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰে বিক্ৰীৰ কাৰণে থকা দুটা পট মই দেখুৱাই দিছো আপোনালোকক আৰু ইয়াতে পুলি কিমান আছে আপোনালোকে চাওকচোন নাই কমেও 5টা 6টা 7টা লৈকে পুলি আছে গতিকে এনে ধৰণৰ এটা ফুল পট আপোনালোকে যদি বিক্ৰীৰ কাৰণে মোৰ পৰা লবলৈ বিচাৰিছে তেতিয়া হলে মোৰ ওচৰত বৰ্তমান সময়ত এভেইলেবল আছে ব্ল্যাক ডটি কেলেথিয়াকে আদি কৰি ষ্টাৰডাষ্ট এগ্লোনিমা সিংগোনিয়ামৰ প্ৰজাতি ম্যাক্সিমাম ফাইলোডেন্ড্ৰন গ্ৰীণ ড্ৰাগন ভেৰিগেটেড ৰিং অফ ফায়াৰ ইপিপ্ৰিয়ানা মেলবো তাৰ পাছতে ৰাফিডোফোৰা ফাইলোডেন্ড্ৰন পেডাটাম আদি কৰি বিভিন্ন প্ৰজাতি মই আজি একেলগে আপোনালোকক দেখুৱাবলৈ থুলমুলকৈ চেষ্টা কৰিলো গতিকে আপোনালোকে যদি কিবা প্লান্ট আপোনালোকৰ মনে বিচৰা পছন্দৰ প্ৰজাতি কিবা যদি আজি ভিডিওটো দেখিছে তেতিয়া হলে লৰালৰিকৈ ভিডিওটো চোৱাৰ পাছতে পুনৰ আপোনালোকে চাই পেলাই সেই নিৰ্দিষ্ট প্লান্টৰ এটা স্ক্ৰিনশ্বট লৈ অনুগ্ৰহ কৰি মোলৈ WhatsApp কৰিব আপোনালোকৰ সহাৰিয়ে মোক যথেষ্ট উৎসাহিত কৰে গতিকে আহাৰে বাটচাম আপোনালোকৰ WhatsAppৰ মেছেজ সমূহলৈ আজিলৈ আহিছো ধন্যবাদ